কন আৰু মন বল না পুখুৰী পাৰত খেলিবলৈ যাওঁ। বল বল মজা লাগিব। ঠিক আছে তেন্তে বল পুখুৰী পাৰতে খেলোঁগৈ। এইখন কাৰ গাড়ী আৰু গাড়ীখন ইয়াত কিয় থৈছে? বল আমি সকলোৱে গাড়ীখনৰ ভিতৰত বহি চাওঁ। আমি গাড়ীখনৰ বিষয়ে একো নাজানো। আমি গাড়ী নচলাওঁ নহয়, আমি কেৱল গাড়ীখনৰ ভিতৰত বহিম। বল আমি সকলোৱে এই গাড়ীখনৰ ভিতৰত বহোঁ আৰু কিছু সময় ইয়াতে খেলোঁ। ঐ কণ, গাড়ীখন কেনেকৈ ষ্টাৰ্ট হ'ল? কেনেবাকে তই বাটাম প্ৰেছ কৰি নাই দিয়াতো? বাটাম প্ৰেছ কৰিলে গাড়ীখন ষ্টাৰ্ট নহয় ন? মই নিজে একো বুজা নাই। এই গাড়ীখন কেনেকৈ ষ্টাৰ্ট হ'ল? সৰ্বনাশ, এতিয়া আমাৰ কি হ'ব? আমি নাজানো এই গাড়ীখনে আমাক কলৈ লৈ গৈ আছে। কণ, গাড়ীখন ৰখা, নহ'লে আমাৰ মৃত্যু খাটাং। কণ, মোৰ বহুত ভয় লাগিছে, গাড়ীখন ৰখা। ময়ো ভয় অনুভৱ কৰিছোঁ, পিছে মই একো কৰিব নোৱাৰোঁ। আমাৰ চাৰিওফালে কেৱল অৰণ্য, ইয়াত কোনো মানুহ নাই। ব'ল বন্ধু ঘৰলৈ উভতি যাওঁ। মই নাজানো কি ভুল হৈছিল আৰু আমি ইয়ালৈ কেনেকৈ আহিলোঁ। সেই চব কথা পাতি এতিয়া একো লাভ নাই, সোনকালে ঘৰলৈ উভতি যাওঁ। কণ আৰু মন, এইফালৰ পৰা কণমানি ছোৱালী এজনীৰ শব্দ আহিছে। লাগিছে কণমানি ছোৱালীজনী বিপদত আছে, ব'ল তাইক সহায় কৰোঁ। ব'ল ব'ল। সেই মানুহজনে কিয় কণমানি ছোৱালীজনীক বন্দী কৰি ৰাখিছে? মোৰ মতে সেই মানুহজন কিডনেপাৰ হয়। চুপ, লাহে লাহে কথা পাত, নহ'লে কিডনেপাৰজনে গম পাই যাব। কিছু সময় ইয়াতে ৰখোঁ, মই ভাবোঁ তেওঁ নিশ্চয় বাহিৰত যাব। তেতিয়ালৈকে আমি ইয়াতে অপেক্ষা কৰোঁ। সেই মানুহজন বাহিৰত যোৱাৰ লগে লগে আমি ঘৰটোৰ ভিতৰত সোমাম আৰু সেই কণমানি ছোৱালীজনীক বচাই আনিম। যদি লাঠি পাওঁ তেন্তে তুলি ল নিজৰ সুৰক্ষাৰ বাবে। সেই মানুহজন গ'ল, ব'ল আমি সেই কণমানি ছোৱালীজনীক বচাই আনো। ব'ল ব'ল। সেই কিডনেপাৰজন যিকোনো সময়ত আহিব পাৰে। মন, তই ইয়াতে থাক, মই আৰু মুন্না ভাই ঘৰৰ ভিতৰত যাওঁ। যদি সেই কিডনেপাৰজনক অহা দেখ তেন্তে আমাক আহি কবি। ঠিক আছে কণ। তুমি কোন আৰু ইয়ালৈ কেনেকৈ আহিলা? আৰু সেই মানুহজনে তোমাক কিয় ৰছীৰে বান্ধি ৰাখিছে? মোৰ নাম মাইনা। মোৰ দেউতাৰ সৈতে মই ঘৰলৈ উভতি গৈ আছিলোঁ আৰু আমাৰ গাড়ীখন হঠাতে বাটত বেয়া হৈ গ'ল আৰু গছ এজোপাত খুন্দা মাৰিলে। দেউতাৰ বেয়াকৈ আঘাত হৈছিল আৰু এই মানুহজনে মোক অপহৰণ কৰি ইয়ালৈ লৈ আনিলে। আমি এই সকলোবোৰ কথা পিছত আলোচনা কৰিম। যদি সেই অপহৰণকাৰীজন ইয়ালৈ আহি যায় তেন্তে আমাৰ বহুত বিপদ হ'ব। तोहती यार पड़ा पोलाई कोच जाबी। हाँ, लाका का जंगल से बचना इम्पॉसिबल। बोले तो इम्पॉसिबल। साला कुकुर, तय সৰু ল'ৰা ছোৱালীক কিডনেপ কৰ। আজি মোৰ হাতৰ পৰা বাচি নাযাওঁ, তোক আজি
গৰু পিতত দিম। কণ, তই এই কণমানি ছোৱালীজনীক ইয়াৰ পৰা লৈ যা। ঠিক আছে মুন্না ভাই। এতিয়া তোক কোনে বচাব? তই অকলে মোৰ লগত ফাইট কৰিবি এই ৰাকাৰ লগত? তই মোক চিনি নাই পোৱা, তোক আজি মাৰি পেলাম। তোক মাৰিবলৈ মই অকলেই কাফি। এই মুন্না কি বস্তু হয় তই আজি গম পাই যাবি। ফাইট কৰ মোৰ লগত। এইখন মোৰ দেউতাৰ গাড়ী। দেউতা ক'ত আছে? মই নাজানো, ব'লা গাড়ীখনৰ ভিতৰত বহো। এই গাড়ীখন আকৌ ষ্টাৰ্ট হৈছে। এই গাড়ীখনত কিবা ৰহস্য আছে। মোক এনেকুৱা লাগিছে যেন এই গাড়ীখন ভূতীয়া গাড়ী হয়। মাইনা, তোমাৰ ঘৰ ক'ত? মই নাজানো। মই মোৰ দেউতাৰ সৈতে সৰুৰে পৰা আছো। বাছা, তোমালোকৰ বহুত বহুত ধন্যবাদ। তোমালোকে মোক ক্ষমা কৰি দিবা। তোমালোকে খেলিবলৈ গাড়ীখনৰ ভিতৰত বহিছিলা, কিন্তু মই তোমালোকক সেই ঠাইলৈ লৈ গলো য'ত মোৰ ছোৱালীজনীক অপহৰণ কৰি ৰাখিছিল। আপুনি কোন হয় আৰু ক'ত আছে? আমি দেখা নাই যে। মই মাইনাৰ দেউতাক। তোমালোকে মোৰ ছোৱালীজনীক বচাই ইয়ালৈ সুৰক্ষিতভাৱে লৈ আনিলা, সেইকাৰণে তোমালোক সকলোৰে বহুত বহুত ধন্যবাদ। মোৰ ছোৱালীজনীৰ মোৰ বাহিৰে আন কোনো নাই, কিন্তু এতিয়া মই জীয়াই থকা নাই। মোৰ ছোৱালীজনী একেবাৰে অকলশৰীয়া হ'ল। আপুনি চিন্তা নকৰিব, আমি তাইক ভালদৰে যত্ন ল'ম। দেউতা, আপুনি কেতিয়া ঘূৰি নাহে নেকি? মাজনী, মই উভতি আহিব নোৱাৰিম। তুমি এওঁলোকৰ সৈতে ভালদৰে থাকিবা। মই তোমাক দূৰৰ পৰা চাই থাকিম। মোৰ অন্তিম ইচ্ছা পূৰণ হ'ল। তোমালোকে মোৰ ছোৱালীজনীক ভালদৰে যত্ন ল'বা। মই এতিয়া যাওঁ। আংকল, আপুনি চিন্তা নকৰিব। আপোনাৰ ছোৱালীজনীক মই নিজৰ ভণ্টিৰ দৰে চোৱা চিতা কৰিম।